বন্ধু বান্ধৱীসকল অমৃত বৃক্ষ আন্দোলনত কেনেদৰে ফটো আপলোড কৰিব লাগে হে আপোনালোকক দেখাম। তো পোনপ্ৰথমে আপোনালোকে ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব, কাৰণ এপত যেহেতু ফটো আপলোড নহয় সেইকাৰণে ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব। তাতে আপোনালোকে ওপেন কৰি সাৰ্চ কৰিব aba.assam.gov.in। এইটো সাৰ্চ কৰিব, কৰাৰ পিছত এই পেজটো খোল খাব। এই পেজটো খোল খোৱাৰ পিছত আপোনালোকে ওপৰৰ সাইডত সোঁফালে 3 ডটত ক্লিক কৰিব। তাৰ পিছত লগইনৰ অপচন আহিছে, চাওক ৰেড কালাৰৰ, তাতে ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে যিটো মোবাইল নাম্বাৰেৰে ৰেজিষ্টাৰ কৰিছিলে সেই মোবাইল নাম্বাৰটো তাতে বহাই দিব। মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত তাত তলত চাওক তাতে নীলা কালাৰৰ লিখা আছে ক্লিক হেয়াৰ টু দা ওৱান টাইম পাছৱৰ্ড, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP আহিব, সেই OTPটো তাতে বহাই দিব। বহাই দিয়াৰ পিছত সাবমিটত ক্লিক কৰিব। সাবমিটত ক্লিক কৰাৰ পিছত তলফালে চাওক লেখা আছে আপলোড প্লান্টেশন ইমেজ, মানে আপোনালোকে আগত ফটোটো যেটো লোকেশন কেমেৰা দি মাৰি ৰাখিছে সেইটো তাতে আপলোড কৰিব লাগিব। যেহেতু এপৰ জৰিয়তে নহয় সেইকাৰণে মই ক্ৰোম ব্ৰাউজাৰৰ জৰিয়তে কেনেকৈ আপলোড কৰিব লাগে শেহতীয়া ভাৱে কেনেকৈ আপলোড কৰিব লাগে হে আপোনালোকক জনাই আছো। তাতে প্লান্টেশন ইমেজত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে কি গছ ৰুব, সেই কি গছ ৰুইছে সেই গছটোৰ ফটো দিব লাগিব। তো প্ৰথমে আপোনালোকে গছটোৰ নাম লিখিব লাগিব। তাতে আপোনালোকে তাৰ পৰা সিলেক্টও কৰিব পাৰে নাইবা ডাইৰেক্ট নামও লিখিব পাৰে। মই যেহেতু ম্যাঙ্গো ট্রি লগাম, মানে আমৰ গছ লগাম, গতিকে তাতে ম্যাঙ্গো সিলেক্ট কৰি লৈছো। তাৰ পিছত অলপ তলে চাওক লিখা আছে চুজ ফাইল, মানে তাতে ক্লিক কৰি ফটো সিলেক্ট কৰিব লাগিব। তো চুজ ফাইলত ক্লিক কৰাৰ পিছত ফাইলছত গৈ এতিয়া মই ফটো সিলেক্ট কৰিম, কাৰণ ফটোটো যেহেতু আগতে মাৰি ৰাখিছো তো তাৰ পৰা সিলেক্ট কৰিম। এতিয়া লোকেশন কেমেৰা দি মাৰিব লাগিব, এইটো এটা কথা মনত ৰাখিব, লোকেশন কেমেৰা দিহে ফটো মাৰিব লাগিব। আৰু চিন্তা কৰাৰ কাৰণে, কাৰণ যেহেতু 20-21 তাৰিখলৈকে এইখিনি টাইমখিনি বঢ়াই দিছে, আপোনালোকে কৰিব পাৰিব তাতে। তো এতিয়া ফটো লোৱাৰ পিছত সাবমিটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বেক আহিব, বেকত আহাৰ পিছত তাৰ পিছত ডাউনলোড প্লেট সাৰ্টিফিকেট আছে, তাতে ক্লিক কৰি সাৰ্টিফিকেটখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ধন্যবাদ, চেনেলখন সাবস্ক্ৰাইব কৰিব।